কণ্ঠশিল্পী মন্টু মণিক দুৰ্ব্যৱহাৰ সংগীত পৰিৱেশনৰ বাবে মাটি দুৰ্ব্যৱহাৰ মন্টু মণিক পাইপত সন্নিধি পলায়ন বিহু কমিটিৰ সভাপতি সম্পাদক শিঙিমাৰী আঞ্চলিক বিহু কমিটিৰ বিহু মঞ্চত এই অসম আৰু অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক লৈ এতিয়া যে নিজৰ পকেট গৰম কৰাৰ ব্যৱসায়ত উঠি পৰি লাগিছে একাংশ বিহু কমিটি বিহু কমিটি হৈছে শিঙিমাৰী আঞ্চলিক বিহু কমিটি বিহু কমিটিখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা স্পষ্ট কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মন্টু মণিয়ে কণ্ঠশিল্পীগৰাকীৰ গুৰুতৰ অভিযোগ সংগীত পৰিৱেশন কৰিবলৈ মাতি অপমান কৰিছে শিঙিমাৰী আঞ্চলিক বিহু কমিটিয়ে শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন আছিলে জেগাডোখৰ শিঙিমাৰী হয় আৰু আমি সঠিক টাইমত গৈ পালোগে অনুষ্ঠান পৰিৱেশনৰ কাৰণে আৰু ৰাইজো যথেষ্ট হৈছিলে তাতে কিন্তু সমিতিয়ে আমাক আমি যিখিনি প্ৰাপ্য আমাক আদায় নিদিয়াৰ কাৰণে আমাৰ কিছু পলম হ'ল উঠাত তাৰপিছত যেহেতু ৰাইজ বহুত ৰৈ আছে আমি প্ৰায় 2টামান বজাত ষ্টেজত উঠিছোঁ কাৰণ ৰৈ পইচা বিচাৰি লাষ্টত ৰাইজ ইমান আশা দেখাকৈ ৰৈ আছে আমি ক'লোঁ যে উঠি দিওঁ আৰু পাছত দেখা যায় যি হয় এগ্ৰিমেণ্ট সব আছে আৰু আমি আচলতে কি হয় এগ্ৰিমেণ্টৰ মতে আমি ষ্টেজত উঠাৰ আগতে পে'মেণ্ট লওঁ আৰু তাতো সেই তেনেকুৱাই আছিলে কথাটো যিহেতু পেণ্ডেলত সোমাই দিলোঁ মানে একদম বিহু পেণ্ডেলত ওচৰতে সোমাই দিলোঁ ইমানখিনি ৰাইজ আছে তো আমি ঘূৰি আহিবলৈ আমাৰো বেয়া লাগিলে তো সেইটো কাৰণে আমি উঠি দিলোঁ ষ্টেজত আৰু তেখেতলোকেও ক'লে যে আমি মেনেজ কৰি আছোঁ আপোনালোকে চিন্তা নকৰিব কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া তথ্য মতে উচিত সময়ত যদিহে তেওঁৰ পাবলগীয়া ধন বিহু কমিটিয়ে আদায় নিদিয়ে তেন্তে আইনী ব্যৱস্থা হাতত ল'ব বুলি মন্তব্য কৰিছে কণ্ঠশিল্পী মন্টু মণিয়ে